হেল্ল' গাইজ কফিৰ এই ফেচ পেকটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ স্কিনৰ সকলো সমস্যা নোহোৱা হ'ব তাৰ বাবে মই 1 চামুচ কফি পাউডাৰ লৈছোঁ 1 চামুচ মই মৌজোল লৈছোঁ আৰু 1 চামুচ মই গোলাপ জল লৈছোঁ আৰু এতিয়া আটাইখিনি মই ভালদৰে মিক্স কৰি ল'ম কফিয়ে আমাৰ ডাৰ্ক চাৰ্কল নোহোৱা কৰে ডাৰ্ক স্পট নোহোৱা কৰে আৰু লগতে যিসকলৰ ড্ৰাই স্কিনৰ সমস্যা আছে সেই সকলৰো প্ৰব্লেম নোহোৱা কৰে এতিয়া মই গোটেই মুখখনত ভালকৈ ফেচ পেকটো লগাই ল'ম কফিত এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে বয়সৰ ছাপ নোহোৱা কৰে আৰু লগতে পিম্পলছ হোৱাৰ পাছত আমাৰ মুখত যিবোৰ দাগ ৰৈ যায় সেইবোৰ নোহোৱা কৰে আমাৰ স্কিনৰ যিবোৰ ডেড স্কিন থাকে সেইবোৰ কফিয়ে ৰিমুভ কৰি দিয়ে এই ফেচ পেকটো সপ্তাহত আপোনালোকে যদি 3 দিন ব্যৱহাৰ কৰে তেতিয়াহ'লে স্কিনখন ধুনীয়া হোৱাৰ লগতে আপোনাৰ স্কিনত এটা ধুনীয়া গ্লো আহিব আৰু স্কিনখন বহুত বগা হ'ব মই গোটেই মুখখনতে এনেকৈ ফেচ পেকটো লগাই 10 মিনিটৰ বাবে শুকাবলৈ দিম এই ফেচ পেকটো আপোনালোকে সপ্তাহত 3 দিন ব্যৱহাৰ কৰিব আৰু খুব এটা ধুনীয়া ৰিজাল্ট পাব এতিয়া মই 10 মিনিটৰ বাবে মুখখন শুকাবলৈ দিম আৰু 10 মিনিট শুকোৱাৰ পাছত মই এনেকৈ মুখখন চাওকচোন কি এটা ধুনীয়া গ্লো আহিছে এনেকৈ এখন ৱাইপছৰ সহায়ত মই মুখখন গোটেই ভালকৈ মচি ল'ম আৰু চাওকচোন এবাৰ ব্যৱহাৰতে ইমান এটা ধুনীয়া নেচাৰেল গ্লো আহিছে আৰু আপোনালোকেও ঠিক এনেকৈ এই কফিৰ ফেচ পেকটো ব্যৱহাৰ কৰি চাবচোন এই ফেচ পেকটো অইলি আৰু ড্ৰাই দুইটা স্কিনৰ বাবে ভাল হয় চাওকচোন কি ধুনীয়া এটা গ্লো আহিছে আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আপোনালোকেও এনেকৈ ফেচ পেকটো ব্যৱহাৰ কৰিব সো থ্যাংক ইউ